গাইজ, কি খবৰ আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ'ত আনিব ওলাইছোঁ, যিহেতু বহুদিন ভিডিঅ' দিয়াও নাছিলোঁ। আৰু এইফালে চাওক, বতৰটো ইমান ধুনীয়া কৰিছে। যিহেতু একেৰাহে বৰষুণ দি আছিলে, আজি ৰ'দ ওলাইছে, দেখিবলৈ ভাল লাগিছে হয় নাই। আৰু এইফালে বাৰান্দাখন ধুনীয়াকৈ মুচিলে কি হ'ব, গোটেই ছাগলীয়ে গছকি বেয়া কৰি পেলালে। আৰু বহুত দিন বৰষুণ দি আছিলে, বৰষুণ দি থকাৰ কাৰণে মোৰ ঘৰো একেবাৰে ক'লা হৈ গৈছিলে, মুচিব পৰা নাছিলোঁ। আৰু আজি ৰ'দটো দিয়াৰ কাৰণে ঘৰ মুচিব লৈছোঁ। এইফালে তিয়াই থৈছোঁ মাটি, এইখিনি মাটি তিয়াই থৈছোঁ, যিহেতু এইটো ঘৰত কুকুৰা বান্ধি থওঁ, বহুত লেতেৰা হৈ আছে। মাটি তিয়াই থৈছোঁ ঘৰ মুচিম বুলি। আৰু বাকীখিনি ভিডিঅ' আপোনালোকে চাই থাকিব। আজিৰ দিনটোত মই কি কৰোঁ, কথা ভালকৈ ক'ব পৰা নাই, তামোল চুবাই আছোঁ, সেইটো কাৰণে। যিহেতু তামোলখন লাগেই, তামোল চুবাই আছোঁ। আৰু বাকী ভিডিঅ' চাই থাকিব। মই আজিৰ দিনটো কি কৰোঁ আপোনালোকক দেখুৱাম। মাটি ঘৰ এনেও 2-3 দিনৰ মূৰে মুচি থাকিব লাগে হয় নাই, তেতিয়াহে দেখিবলৈ শুৱনি হয়। আৰু এইফালে মই মুচি আছোঁ, আৰু মোৰ ঘৰ মোচা প্ৰায় এসপ্তাহমানেই হ'ল। আজি এসপ্তাহমানৰ পৰা বৰষুণ দি আছিলে, আৰু বৰষুণ দি থকাৰ কাৰণে মই ঘৰ মুচিব পৰা নাছিলোঁ। আৰু সেইটো কাৰণে মুচি আছোঁ। আৰু এনেকৈ 2-3 দিনৰ মূৰে ঘৰ মুচি থাকিলে দেখিবলৈ ধুনীয়া লাগে নহয় জানো। ময়ো এতিয়া ঘৰ চৰ মুচি মেলি আজৰি হ'লোঁ। আৰু এয়া এইফালে ধুনীয়াকৈ ঘৰ মুচি লৈছোঁ, মুচি মেলি আজৰি হৈ গা ধুলোঁ। যিহেতু মোৰ ঘৰ মুচি থাকোঁতে 2টা বাজিলে, আৰু 2টা বজাত ঘৰ চৰ মুচি মেলি আজৰি হৈ গা ধুব গ'লোঁ। গা ধুই আহি ভাত খালোঁ, ভাত খাই অকণমান জিৰালোঁ। আৰু এতিয়া সময় হৈছে 3:30। এইফালে আমাৰ প্ৰিন্সি শুই আছে, যিহেতু তাৰ বিচনাৰ ওপৰত বহি খেলি আছিলে, আৰু খেলি টোপনি গ'ল। আৰু বিচনাখনৰ অৱস্থা চাওক কি কৰি থৈছে। সৰু ল'ৰা ছোৱালী থাকিলে তেনেকুৱা হ'বই। আৰু তাইও টোপনি গ'ল, ময়ো এতিয়া ইফালৰ পৰা সিফালে কৰি আছোঁ। আৰু বহুত ভাগৰ লাগিছিলে, সেইটো কাৰণে অলপ জিৰাই ল'লোঁ। আপোনালোকক ভিডিঅ' কৰি নেদেখালোঁ আৰু কি কৰি আছোঁ। তাৰপিছত এতিয়া আমাৰ ঘৰৰ ওচৰত যে ইমান ডাঙৰ সাপ এডাল ওলাইছে, কোনেও খেলিব পৰা নাই জানেনে, অকল ঘৰৰ ভিতৰত সোমাবলৈ বিচাৰি আছে। আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু সাপডালৰ ভয়তে ভিডিঅ' কৰিবলৈ থাকি গ'ল, দেখুৱাব নোৱাৰিলোঁ। তথাপিও যদি আকৌ ওলাই মই দেখুৱাম বাৰু দেই। আপোনালোকে যদি কোনেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, জল্দি গৈ পেলাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো টিপি দিব দেই। আৰু এয়া সাপডাল যোৱাই নাই। এইফালে মানুহজন আৰু দাদা, মানে মোৰ বৰজনা, দুয়োটাই লাঠি লৈ পেলাই ৰখি আছে। আৰু এই টেঙাজোপাতে সাপডাল উঠি আছে। তেওঁলোকে সাপ খেদি ফুৰিছে, কিন্তু সাপডাল যাবলৈ মন কৰা নাই। আৰু ভয়ো লাগিছে ঘৰৰ ভিতৰত সোমাই যাবলৈ। আৰু এইডাল টেঙাজোপাতে সাপডাল উঠি আছে। দেখুৱাই দিম এতিয়া, আপোনালোকে দেখি পায় নে নাজানো, তথাপি দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক দেখুওৱা যায়। হেৰি মালটো গৈ আছে আকৌ দেই, সি ৰৈ থকা নাই মালটো। সেইটো খেলা জহৰা সি মালটো গৈ আছে। সেইডাল হয় নাই, সেইডাল একেবাৰে জুম কৰি দিলেও দেখি নাপায়। চাৰিডালৰ নিচিনা ৰখি আছে পুৰা। মুখখন ক'ত আছে? চলি আছিলে চকা চলা নিচিনা এখন। আৰু সাপডাল অথনিৰ পৰা তাতে ৰখি আছে, অকণো ল'ৰা ছোৱালীও হোৱা নাই। কুকুৰা 4জনী লৈছিলোঁ, আহকচোন আজি আপোনালোকক দেখুওৱা। মই মাতি দিছোঁ, সিহঁতে কেনেকৈ আহিব চাব দেই। আহ আৰু এয়া হৈছে মোৰ ঘৰৰ 4জনী কুকুৰা, ইহঁতক পুহিবলৈ আনিছোঁ। কি হ'ল মা? আৰু এয়া মোৰ কুকুৰা পোৱালি। এই দিনটো মই কি কৰিলোঁ সেয়া দেখুৱাম বুলি কৈছিলোঁ, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মানে কথাটো এনেকুৱা হ'ল, আমাৰ ঘৰত হৈছে মোবাইল এটা, আৰু এটা মোবাইলত আমি দুয়োটা, মানে মোৰ মানুহজন আৰু মই এটা মোবাইলেই ব্যৱহাৰ কৰোঁ। তেওঁ দৰকাৰ হ'লে তেওঁ লৈ যায়, আৰু মোৰ দৰকাৰ হ'লে মই লগত ৰাখোঁ, তেনেকুৱা হৈ থাকে। মানে তেওঁ মোবাইল নাছিলে, তেওঁ মোবাইলটো বেয়া হৈ থাকিলে, সেইটো কাৰণে আমি এতিয়া এটা মোবাইলেই ব্যৱহাৰ কৰিবলগীয়া হৈছে। এতিয়া আজি তেওঁৰ মোবাইলটো দৰকাৰ হৈ থাকিলে কাৰণে তেওঁ লৈ গ'ল যে মোবাইলটো
মই ভিডিঅ' বনাব নাপালোঁ নাপালোঁ মাহঁতে থাকে আৰু এয়া এইফালে মানুহজনে ৰাতি ভাত খাবলৈ কাটি আছে মাছ এইখিনি ভাতটো মাছেই হ'ব কি মাছ বাৰু এইখিনি কচ মাছ কচ মাছ মোৰ প্ৰিয় মাছ কচ মাছ খাই এনেও মই ভাল পাওঁ মোৰ একদম প্ৰিয় মাছ আনিছে কাটিছে ধুনীয়াকৈ পিচ পিচ কৰি দিছে আৰু এইফালে আমাৰ টিকু টিকু কেনেকুৱা তোমাৰ নামটো কৈ দিয়া অঁ আজি কিহে ভাত খাবা মাছে খাবা এইফালে এইখিনি মাছ ন আজি ভাতটো মাছেই হ'ব আৰু মাছ কিয় বনাইছা আজি মাছ মাছ এইফালে বইল বনাইছোঁ কচ মাছ আলু বিলাহী ধুনীয়াকৈ এয়া বইল বনাইছোঁ মজা হৈছে দেই এনেও কচ মাছৰ বইল খাইহে ভাল লাগে হয় মজা হৈছে সেয়া বইল বনাইছোঁ ধুনীয়াকৈ আজি ভাতকেইটা খাই ভাল লাগিব লগতে কি দিছোঁ জানা কি দিছে নো খৰিচা টেঙা চাওঁ দেখুৱাই দিয়া খৰিচা টেঙা আলুৱে বিলাহীয়ে জোল মজা আৰু অকণমান জোল দি দিয়া হ'ব আজি পুৰা মজাকৈ খাম কচ মাছ বইল আৰু লগতে আছে এইখিনি পটল ভাজি ৰাইজেও চাব আৰু আমি খাম ধুনীয়াকৈ নহয় জানো হয় ৰাতিয়ে হ'ল গতিকে ভাতকেইটাও খাই লওঁ আৰু আজি এয়া বনাইছিলোঁ আপোনালোকক অথনি দেখুৱাইছিলোঁ খৰিচা টেঙা আলু বিলাহী কচ মাছেৰে জোল লগতে এইখিনি ভাত আৰু এয়া হৈছে পটল ফ্ৰাই ভাতকেইটাও খাই লওঁ আৰু এইফালে দেহা মানুহে আমনি কৰি আছে তাই হেনো মোবাইল চাই তাইকো মোবাইলটো দিওঁ অকণমান সময় চাই লওঁ নহ'লেও চাবলৈই নাপায় ৰাতি অকণমান চাবলৈ মন কৰে তাইকো মোবাইলটো দিওঁ চাবলৈ আৰু যোনেও ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট এটা কৰি যাব দেই আজিলৈ মানে বাই